আসাম থাকব না নাই তহঁতে ডিসাইড করবি নাকি? হ্যাঁ, আসাম থাকব না নাই তহঁতৰ নিচিনা মানুহে ডিসাইড করবি নাকি? আসাম থাকব না কি কৈ আছা? মমতা বেনাৰ্জীৰ কথা কি কৈ আছা এনআৰচিক লৈ কিনে? আগত অসমীয়া ভাষা শিকি ল, অসমক জানি ল, তাৰ পিছত কথা কবি। ট্ৰেইনত বহি এনেকৈ মূৰ্খৰ দৰে যা তা কথা কৈ নাথাকিবি। ক্ৰুচিয়েল ইছ্যু, ক্ৰুচিয়েল টাইম, এইবিলাক যা তা কথা সহ্য নহয়। আমাৰো তেজ আছে, ডেকা ল'ৰা, যা তা কথা সহ্য নহয়। অসম থাকব না, তই ডিসাইড করবি নাকি অসম থাকব না নাই? কথা কৈছা না? এটা যদি তোৰ নামত এটা পুলিচ, এই মই ভিডিঅ' বনাই আছোঁ, তোৰ নামত যদি এটা পুলিচ কেছ দি দিওঁ না, জেলত থাকিবি এনআৰচিৰ নামত। আগত অসমীয়াত কথা ক, তাৰপিছত কথা কবি। যা এটা কথা নকবি, কথা ক, কিবা আছে ক, যা এটা কথা নকবি। অসম থাকব না, তহঁতে ডিসাইড করবি নাকি অসম থাকব না নাই? হ্যাঁ, শুনি আছোঁ তেতিয়াৰ পৰা সহ্য হোৱা নাই।